নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। মই আহিলোঁ আকৌ পুনৰ নতুন এটা ব্লগেৰে সৈতে যাম অকালমুৱা গাঁৱত অৱস্থিত বৰগুৰি থানলৈ। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰগুৰিলৈ যোৱা ৰাস্তাটোত আমি পাই গ'লোহি। ইয়াৰ পৰা মানে গাড়ী যাব নিদিয়ে, তো আমি খোজকাঢ়ি যাব লাগিব। ইয়াৰ পৰা কিমান দূৰ এতিয়া আমি গমেই নাপাওঁ, গ'লেহে বহুত দূৰৰ পৰা মানুহ আহিছে। আৰু আমি মানে যিটো ৰাস্তাত গৈ আছোঁ ন, খোজকাঢ়ি যাব লাগিব, মানে গাড়ী সোমাব নিদিয়ে। আৰু ইয়ালৈ মানে 3 কিলোমিটাৰমানটো দূৰ হ'বই, আৰু আমি এতিয়া খোজকাঢ়ি যাব লাগিব তালৈকে। ঘূৰি আছো আমাৰ অৱস্থা দেখিছে। ইমানেই ৰ'দ দিছে আজি, ইমানেই ৰ'দ দিছে মানে আমি মূৰত গামোচা লৈ ল'বলগীয়া হৈছে। কেতিয়াকে পাম নহয়, ইমানেই দূৰ মানে খোজকাঢ়ি মোৰ ভৰি বিষ। ফাইনেলি আমি পাই গ'লোহি আৰু এতিয়া যাম চাকি জ্বলাবলৈ। ব'লক চাকি জ্বলাম। এনেকৈ প্ৰত্যেক বছৰে হাজাৰ হাজাৰ মানুহ বিভিন্ন প্ৰান্তৰ পৰা ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিত উপস্থিত হয়হি আৰু নিজৰ মনোকামনা পূৰণৰ বাবে হাঁহ আৰু কোমোৰাৰ দান দিয়ে। লগতে বৰগছৰ তলত চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে। ৰাইজৰ যি সহায় এই কেতিয়াৰ পৰা হৈছিলে বা কেনেধৰণে হৈছে এই প্ৰথমতে ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে আজি আমি পুৱা ৰাতি 12টা বজাৰ পৰা অকণমান ভক্ত ভিৰ ঘটিছে। আমাৰ এইটো বছৰ আমাৰ আচলতে মনত নহয়, 150-200 বছৰ আগৰ ইয়াত টকা দিনৰ পৰা এটা গৰু চৰাই এটা ডাঙৰীয়া ভূমি হিচাপে আগবঢ়াইছিলোঁ। তাৰপিছতে আমাৰ এটা গাঁও পৰ্যায়ত হৈছিলে। এতিয়া আমাৰ সমগ্ৰ ভাৰতলৈকে গৈছে, অসমৰ পৰা বাহিৰৰ পৰা আমাৰ ইতিমধ্যে ভক্তৰ ভিৰ হৈছে। আমাৰ যি ঐতিহ্যমণ্ডিত বৰগছৰ গুৰিত যিসকল ভক্তই ইয়াতে চাকি বন্তি কলিতা আগবঢ়ায় আৰু আমৰীয়া হাঁহ আগবঢ়ায়, তেখেতসকলে যি মনত ভাৱ ধৰি সেৱা ধৰে,
ভক্তে আমাক ইতিমধ্যে জনাইছে আপোনালোককো চাগে তেখেতসকলৰ মনোকামনা সিদ্ধি হয় আৰু সেই উদ্দেশ্যে আজি আপোনালোকে দেখিবলৈ পাইছে অকণমান ভক্ত ইয়াতে ভিৰ কৰিছে আৰু আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ তেখেতসকলক আমি শুশ্ৰূষাৰ বাবে আমাৰ সময়ৰ প্ৰতি অকণমান আজি দেৰি হৈছে কাৰণ আমাৰ বহুতখিনি আমাৰ ইয়াতে যিখিনি আমাৰ অংশীদাৰ ৰাইজৰ ভিতৰতে আমাৰ এইখিনি যিখিনি কৰ্ম হয় গতিকে সেইকাৰণে আমাৰ ভক্তসকলক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ আপোনালোকৰ বাবে ভোগ যোগাৰ কৰিছোঁ আমাৰ পলম সময়ত আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক্ষমা বিচাৰিছোঁ আৰু ঠিক আধা ঘণ্টাৰ পিছতে আজি আমাৰ ভোগ আৰম্ভ হ'ব আৰু ইয়াৰ পিছতে আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ যি আশা যি ভাৱ কৰি ইয়াত সেৱা ধৰিছে ডাঙৰীয়া দুটা প্ৰসন্ন হৈ তেখেতলোকৰ যি আশা যি ভাৱ যাতে আমাৰ এই ভগৱানে অতি সোনকালে পূৰণ কৰি অনাগত দিনত আমি এনেকৈ যাতে ৰাইজৰ সেৱা কৰিবলৈ পাওঁ তাৰে কামনা কৰিছোঁ। দেখিছেনে বাৰু কিমান হাঁহ ইয়াতে আছে? ইয়াত সকলোবোৰ ভক্তৰে দান কৰা আৰু ইয়াতে থৈ দিছে হাঁহবোৰ। ইয়াতে কোমোৰাখিনি থৈ দিয়া হৈছে, পিছত ভোগত এইবোৰকে দিব। মা ভোগৰ কাৰণে মানুহবোৰে লাইন পাতিবলৈ ষ্টাৰ্ট কৰিলেই অলপ দেৰিৰ পিছতে সকলোকে হাঁহ মাংস ভাত ইয়াত দিয়া হ'ব। চাকি জ্বলাই হৈ গ'ল, এতিয়া আমি কিবা এটা খাই ল'ম। ইয়াতে বিনামূলীয়া পানী দি থকা হৈছে, তাৰ পৰা পানী এগিলাচ খাই লওঁ, তাৰপিছত আমি ফুৰিব যাম। পান খাওঁতে যদি বছৰ লাগে এই পাছতে আৰু ভোগ দিব। বহুত ভাগৰ লাগিছে মানে ঘূৰি ঘূৰি ইমানেই মানে ভিৰ মানুহ আৰু ৰ'দো ইমান দিছে আজি, সেইটো কাৰণে আমি ৰাস্তাতে বহি আছোঁ। আমিতো ভালকৈ বহিছোঁ, মোৰ মা আৰু জেঠাই গতি দেখিলে আপোনালোকৰ হাঁহি উঠিব। অ' মা মা ভোগ খাবলৈ যে পাম তাৰ অকণো মানে আশা দেখাই নাই। ময়ো দেখুৱাম আপোনালোকক কিমান মানুহ হৈছে। আজি ইয়াতে খতম কৰিছোঁ। দেখিছে মানুহ কিমান ভিৰ, ভোকৰ কাৰণে ৰখি থাকিবতো নোৱাৰি, বহুত ৰাতি হৈ যাব। আমি ঘৰলৈ যাওঁ আৰু বহুত ৰ'দো দিছে আজি। চাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু।